নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসম ভাৰতী। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ প্ৰথম অসমীয়া। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা পাৰ্ট 2। ইয়াৰ আগৰ ভিডিঅ'ত পাৰ্ট 1 আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, চাই লওক। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ। প্ৰথম প্ৰশ্ন হ'ল, ভাৰতীয় বায়ুসেনাৰ প্ৰথমজন অসমীয়া এয়াৰ ভাইচ মাৰ্শ্বাল। ইয়াৰ উত্তৰ হ'ব প্ৰণৱ কুমাৰ বৰবৰা। আৰু কিমান চনত হৈছিল? 2009 চন। নেক্সট প্ৰশ্ন হ'ল, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম দলংখনৰ নাম কি? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম দলঙৰ নাম হ'ল শৰাইঘাট দলং। আৰু সঘনাই পৰীক্ষাত প্ৰশ্ন থাকে যে শৰাইঘাট দলং কেতিয়া উদ্ঘাটন কৰা হৈছিল? 1962 চনত। নেক্সট প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কোন? পুৰুষ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হ'ল ফখৰুদ্দিন আলী আহমেদ। 1964 চনৰ পৰা 1974 চনলৈকে আছে। আৰু পৰীক্ষাত এইটো আহি থাকে যে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন? প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি হ'ল ফখৰুদ্দিন আলী আহমেদ। নেক্সট প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কোন? অসমীয়া মহিলা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হ'ল ৰেণুকা দেৱী বৰকটকী। নেক্সট প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া শিশু আলোচনীৰ নাম কি? প্ৰথম অসমীয়া শিশু আলোচনীৰ নাম হ'ল ল'ৰা বন্ধু। আৰু 1888 চনত। নেক্সট প্ৰশ্ন হ'ল, অসমত অহা প্ৰথমজন চীনা ভ্ৰমণকাৰী কোন? অসমত অহা প্ৰথমজন চীনা ভ্ৰমণকাৰী হ'ল হিউৱেন চাং। আৰু প্ৰশ্ন আহি থাকে যে হিউৱেন চাং কাৰ দিনত অসম ভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। নেক্সট প্ৰশ্ন হ'ল, ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰথম অসমীয়া ডিৰেক্টৰ কোন? ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰথম অসমীয়া ডিৰেক্টৰ হ'ল ৰবীন দেৱ চৌধুৰী। আৰু তেওঁ হৈছিল 1990 চনত। নেক্সট প্ৰশ্ন হ'ল, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰথম অসমীয়া ডিৰেক্টৰ কোন? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰথম অসমীয়া ডিৰেক্টৰ হ'ল গণেশ ফুকন। নেক্সট প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া ডিলিট ডিগ্ৰীধাৰী কোন? প্ৰথম অসমীয়া ডিলিট ডিগ্ৰীধাৰী হ'ল সূৰ্য কুমাৰ ভূঞা। নেক্সট প্ৰশ্ন হ'ল, অসমৰ প্ৰথম দৈনিক ইংলিছ নিউজ পেপাৰ। অসমৰ প্ৰথম দৈনিক ইংলিছ নিউজ পেপাৰ হ'ল দ্য আছাম ট্ৰিবিউন। 1946 চনৰ পৰা আৰম্ভ কৰি বৰ্তমান দিনতো আছে আছাম ট্ৰিবিউন নিউজ পেপাৰ। নেক্সট প্ৰশ্ন হ'ল, অসমৰ প্ৰথম দৈনিক বাতৰি কাকতৰ নাম কি? অসমৰ প্ৰথম দৈনিক বাতৰি কাকতৰ নাম হ'ল দৈনিক বাতৰি। আৰু মুক্তি পাইছিল 1935 চনত, 1935। নেক্সট প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া যিয়ে বাংলা চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা যিয়ে বাংলা চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল তেওঁ হ'ল প্ৰমথেশ বৰুৱা। আৰু তেখেতে নিৰ্মাণ কৰা চলচ্চিত্ৰৰ নাম হ'ল দেৱদাস। আৰু 1935 চনত নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্ন হ'ল, অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ গৃহ বা ষ্টুডিঅ'। অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ ষ্টুডিঅ' হ'ল জ্যোতি চিত্ৰাৱন। নেক্সট প্ৰশ্ন হ'ল, প্ৰথমজনী অসমীয়া মহিলা স্নাতক। প্ৰথমজনী অসমীয়া মহিলা স্নাতক হ'ল সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা। নেক্সট প্ৰশ্ন হ'ল, গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা ন্যায়াধীশ। গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা ন্যায়াধীশ হ'ল মীৰা শৰ্মা। নেক্সট প্ৰশ্ন হ'ল, প্ৰথমজন অসমীয়া ৰাজ্যপাল। প্ৰথমজন অসমীয়া ৰাজ্যপাল হ'ল আমাৰ বিষ্ণুৰাম মেধুৰ ডাঙাৰী। তেখেতে মাদ্ৰাজৰ ৰাজ্যপাল হৈছিল। নেক্সট প্ৰশ্ন হ'ল, সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমজন অসমীয়া কোন? সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমজন অসমীয়া হ'ল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট প্ৰশ্ন হ'ল, সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমজনী অসমীয়া মহিলা কোন? সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমজনী অসমীয়া মহিলা হ'ল নলিনীবালা দেৱী। নেক্সট প্ৰশ্ন হ'ল, অসমৰ প্ৰথম লোক আদালতৰ নাম কি?
অসমৰ প্ৰথম লোক আদালতৰ নাম হ'ল হাজো লোক আদালত। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম মানসিক চিকিৎসাৰ হস্পিটেলখনৰ নাম কি? অসমৰ প্ৰথম মানসিক চিকিৎসাৰ হস্পিটেলখনৰ নাম হ'ল তেজপুৰ মেণ্টেল হস্পিটেল। বন্ধু বান্ধৱীসকল, ইতিমধ্যে পাৰ্ট 2ৰ 20টা প্ৰশ্ন আমি আলোচনা কৰিম। নেক্সট পাৰ্টত আমি আৰু 20টা প্ৰশ্ন আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। থেংক ইউ।